আপোনালোকে কেনেধৰণে কোৰ্ট মেৰেজ কৰিব পাৰি মানে লিগেল প্ৰক্ৰিয়াত কেনেধৰণে আপুনি বিবাহ কৰিব পাৰে সেই গোটেইখিনি তথ্য আজি এই ভিডিঅ'টোত পাব। পোনপ্ৰথমতে নমস্কাৰ জনাইছোঁ মোৰ চেনেলটোলৈ। আৰু মেইন কথাটো হ'ল মোক বহুত কেইজন মানুহে বা বহুতে মোক কেতিয়াবা এনেকুৱাও সোধে যে দাদা ছোৱালীজনীৰ বয়স 18 হৈ গ'ল কিন্তু ল'ৰাটোৰ বয়স 21 বছৰ হোৱা নাই, তেতিয়া কৰিব পাৰিব নেকি কোৰ্ট মেৰেজ? বা এনেকুৱাও কিছুমান সোধে যে ল'ৰাটোৰ বয়স 25 বছৰ কিন্তু ছোৱালীজনীৰ বয়স 17 বছৰ বা 18 বছৰলৈ 3 দিনমানহে কম আছে। কেতিয়াবা এনেকুৱাও সোধে যে ছোৱালীজনীৰ বয়স 19 বছৰমান হৈ গৈছে কিন্তু ল'ৰাটোৰ বয়স 21 বছৰলৈ 2 মাহ বা 3 মাহমান বাকী আছে। চ' এনেকুৱা কিছুমান কণ্ডিশ্যনত কেতিয়া আপুনি বিবাহ কৰিব পাৰিব নেকি? তেনেকুৱা কিছুমান কণ্ডিশ্যন আহিলে বা কি প্ৰক্ৰিয়া বা কেনেকুৱা প্ৰচিডিউৰত যাব লাগে কোৰ্ট মেৰেজ এখন কৰিবলৈ, সকলো তথ্য আপোনালোকে এই ভিডিঅ'টোত পাব, ধুনীয়াকৈ পাব, ডিটেইলছত পাব। চ' ভিডিঅ'টো লাষ্টলৈকে চাওক। চ' পোনপ্ৰথমে হ'ল যে ল'ৰাটোৰ বয়স 21 বছৰ আৰু ছোৱালীজনীৰ বয়স 18 বছৰ হ'বই লাগিব। এদিন কম, দুদিন কম বা 3 দিন কম, 4 মাহ কম, 5 মাহ কম নহ'ব। কম হ'লেতো নহ'বই, মুঠতে ছোৱালীজনীৰ বয়স যদি 18 বছৰতকৈ বেছি হয় তেতিয়া কোনো আপত্তি নাই, আপুনি কৰিব পাৰে। আৰু ল'ৰাটোৰ বয়স যদি 21 বছৰতকৈ বেছি হয় তেতিয়াহ'লে আপোনালোকে কৰিব পাৰে। আৰু আপোনালোকক এটা কথা জনাই থওঁ যে যেতিয়া আপুনি ছোৱালীজনীৰ বয়স 18 বছৰ হৈ যাব বা ল'ৰাটোৰ বয়স 21 বছৰ হ'বলৈ হৈ যাব তেতিয়াহ'লে আমাৰ কনষ্টিটিউশ্যনখনে তেখেতসকলক ৰাইট দিছে টু চুজ এ পাৰ্চন, মেৰেজ কৰিবৰ কাৰণে তেখেতসকলক ৰাইট দিছে নিজৰ ববীয়াকৈ। তো তেখেতসকলে নিজৰ বিবাহৰ ক্ষেত্ৰত নিজে চইচ কৰিব পাৰে তেখেতসকলৰ পাৰ্টনাৰক। আৰু ইয়াত আমাৰ বিভিন্ন ধৰণৰ ৰুলছ এণ্ড ৰেগুলেশ্যনছ আছে কেনেকৈ ধৰণে আমি প্ৰক্ৰিয়াটোত যাব লাগিব। চ' পোনপ্ৰথমে এখন ফৰ্ম থাকে, ফৰ্মখনত আপোনালোকৰ গোটেই ডিটেইলছখিনি লাগিব। গোটেই ডিটেইলছখিনি আপোনালোকে কি কৰে, ক'ত থাকে, কেনেকুৱা কথা গোটেইখিনি লাগিব ল'ৰাটোৰ আৰু ছোৱালীজনী। আৰু ডকুমেণ্টৰ কথা যদি আপোনালোকে ক'বলৈ যায় তেতিয়াহ'লে ভোটাৰ ID লাগিব ল'ৰা আৰু ছোৱালীৰ, আধাৰ কাৰ্ড লাগিব ল'ৰা আৰু ছোৱালীৰ, আৰু আপোনালোকৰ এখন মেট্ৰিকৰ চাৰ্টিফিকেট লাগিব, মেট্ৰিকৰ এডমিট লাগিব। তাৰ উপৰিও আপোনালোকৰ উইটনেছৰ 3জন লাগিব, উইটনেছৰ আপোনাৰ ভোটাৰ ID হওক বা আধাৰ কাৰ্ড লাগিব। আৰু পোনপ্ৰথমতে আপোনাৰ ফৰ্মখনত গোটেইখিনি জেৰক্স কপি কৰি ছেল্ফ এটেষ্ট কৰি পেলাই আপোনালোকে জমা দিব লাগিব অফিচত। আৰু এতিয়া মেইন কথাটো হ'ল যে আপোনাৰ চৰকাৰী আঁচনি যোনটো আহি আছে 30,000 40,000 টকা আপুনি যোনটো দি আছে বা সোণৰ যোনটো প্ৰক্ৰিয়া আমাৰ অসম চৰকাৰে ধুনীয়া এটা অফাৰ দি আছে যুৱক যুৱতীসকললৈ। চ' সেই প্ৰক্ৰিয়াটো আপোনালোকে সেই অফাৰটো আপোনালোকে কেনেকৈ পাব, কেতিয়া আপোনালোকে পাবলৈ সক্ষম হ'ব, সেইটোহে মেইন কথা। চ' পাবলৈ হ'লে আপুনি ডকুমেণ্টেশ্যন আৰু দুখনমান আপোনালোকৰ বেছি লাগি যাব। চ' প্ৰথমখন হ'ল ছোৱালীৰ দেউতাকৰ ইনকাম চাৰ্টিফিকেটখন আপোনালোকৰ লাগিব। আৰু কেতিয়া ইনকাম মানে এইটো কাৰণে লাগে যে 5 লাখতকৈ যদি বেছি হয় ছোৱালীগৰাকীৰ দেউতাকৰ তেতিয়াহ'লে তেখেতে নাপাব, সেইটো মানে তেখেত সেই যোগ্যতাটো অৰ্জন নকৰিব। আৰু আপোনাৰ গাঁওবুঢ়াই এখন প্ৰমাণ পত্ৰ দিব লাগিব যে তেখেতসকলৰ এখন প্ৰথম বিবাহ হয়, সেই প্ৰমাণ পত্ৰটো দিব লাগিব। আৰু মেইন আৰু এটা কথা হ'ল যোনখন ইনকাম চাৰ্টিফিকেটৰ উপৰি ছোৱালীজনীৰ বেংক একাউণ্ট এটা লাগিব তেখেতৰ নিজৰ নামত থকাকৈ। চ' এই গোটেইখিনি বস্তু আপোনালোকে জেৰক্স কপি প্ৰথমতে জেৰক্স কৰি পেলাই আপোনালোকে অফিচত জমা দিব লাগিব ফৰ্মখনৰ সৈতে পেলাই। আৰু তাত আপোনালোকৰ চাইন লাগিব, ছিগনেচাৰ লাগিব। আৰু গোটেইখিনি ছিগনেচাৰ কৰি পেলাই আপোনালোকে জমা দিয়াৰ পিছত এমাহৰ পিছত আপোনালোকৰ ডেট পৰিব। ডেটত আপোনালোকে গোটেইখিনি অৰিজিনেল ডকুমেণ্ট লৈ আহি সাক্ষী 3জনৰ সৈতে আহি আপোনালোকে কোৰ্ট ৰেজিষ্টাৰৰ অফিচত আহি পেলাই আপোনালোকে বিবাহ সম্পন্ন কৰিব পাৰিব। আৰু গোটেইখিনি প্ৰক্ৰিয়া হৈ যোৱাৰ পিছত কিমান কেইদিনমানৰ পিছত আপোনাৰ ছোৱালীজনীৰ একাউণ্টত গোটেই টকাখিনি আহি সোমাই যাব। চ' মেইন কথাটো হ'ল এনেকৈ ধৰণে আপুনি কোৰ্ট মেৰেজ কৰাৰ পিছত কি সুবিধা হয়। চ' কোৰ্ট মেৰেজ কৰাৰ পিছত চাৰ্টিফিকেটখন আজিকালি বহুতেই ইম্পৰ্টেণ্ট এটা ডকুমেণ্ট হয়, বিভিন্ন অফিচিয়েল ৱৰ্কত আপোনালোকৰ লাগে। আৰু আপোনালোকৰ লাইফটো ছিকিউৰ কৰিবলৈ হ'লে যদি কিবা হৈ আছে তেতিয়াহ'লে আপোনালোকৰ ছিকিউৰটোৰ কাৰণে দুইটা পাৰ্চনৰ কাৰণে তেতিয়াহ'লে সেইটো এটা ভাল প্ৰচিডিউৰ হয়। আৰু মেইন কথা হ'ল মই যিহেতু এজ এ প্ৰফেশ্যনেলি মই এজন এডভকেট হয়, আপোনালোকে যদি নগাঁৱৰ হয় তেতিয়াহ'লে মোৰ ডেছক্ৰিপশ্যনত এই লিংকটো দিয়া থাকিব, মানে ডেছক্ৰিপশ্যন লিংকটো নহয়, মোৰ নাম্বাৰটো দিয়া থাকিব। আপোনালোকে গোটেই ডিটেইলছ হওক কোৰ্ট মেৰেজৰ ৰিলেটেড গোটেইখিনি ডিটেইলছ মই আপোনালোকক বুজাই ক'ম, আপোনালোকে মোক ফোন কৰিব পাৰে। তাৰ উপৰিও বিভিন্ন লিগেল মেটাৰ যেনেকুৱা ধৰণৰ লিগেল মেটাৰ নহয় আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে। ডেছক্ৰিপশ্যনত মই কৈছোঁৱে মোৰ নাম্বাৰটো দিয়া থাকিব। তাৰ উপৰি মনত ৰাখিব ছোৱালীজনীৰ বয়স 18 আৰু ল'ৰাটোৰ বয়স 21 হ'ব লাগিব। লগতে ডকুমেণ্ট হিচাপে আপোনালোকৰ ভোটাৰ ID, আধাৰ কাৰ্ড, মেট্ৰিকৰ এডমিট, মেট্ৰিকৰ চাৰ্টিফিকেট, আৰু যদি আপোনালোকে যোনটো চৰকাৰী আঁচনিটো এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে দেউতাকৰ ইনকাম চাৰ্টিফিকেট
আৰু আপোনাৰ গাঁওবুঢ়া প্ৰমাণপত্ৰখন লাগিব, আপোনাৰ ছোৱালীজনীৰ নামত নিজা বেংক একাউণ্ট লাগিব। চ' গোটেইখিনি ডকুমেণ্ট আপোনালোকে লৈ আহক আৰু কোৰ্টৰ পৰা কোৰ্টে আহক, কোৰ্টলৈ নগাঁও কোৰ্টলৈ যদি আপোনালোক নগাঁও হয়, আৰু ধৰি লওক আপোনালোকে বিভিন্ন যদি অসমৰ বিভিন্ন জেগাৰ পৰা চাই আছে তেতিয়াহ'লে আপোনালোকৰ ওচৰৰ কোৰ্টলৈ যাওক, এজন এডভকেট ধৰক আৰু ধৰি পেলাই আপোনালোকে গোটেইখিনি কোৰ্ট মেৰেজৰ প্ৰক্ৰিয়া ধুনীয়াকৈ কৰিব পাৰিব। মুঠতে ডিষ্ট্ৰিক্ট ৱাইজ কিছুমান প্ৰচিডিউৰ বেলেগ হ'ব পাৰে। আমাৰ নগাঁৱত যোনটো প্ৰচিডিউৰ এতিয়া চলি আছে মই সেইটো কথাই আপোনালোকক কৈছোঁ। ডিষ্ট্ৰিক্ট ৱাইজ কেতিয়াবা অকণ বেলেগ বেলেগ হয়। আৰু ফিজৰ যোনটো কথা হ'ল, চ' ফিজ ৱাইজ মই এতিয়া মই ক'বলৈ নাযাওঁ, কাৰণ ডিষ্ট্ৰিক্ট ৱাইজ বিভিন্ন ধৰণৰ ফিজ লয়। আৰু মুঠতে ফিজৰ কথা যদি আপোনালোকে মোক ফোন কৰে, আপোনালোকে মোক লগ কৰিবলৈ আহে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে মই অতি কমতে মই ধুনীয়াকৈ আপোনালোকৰ কোৰ্ট মেৰেজটো কৰাই দিম। আৰু যাতে আপোনালোকৰ গোটেইখিনি সম্পন্ন হয়, বিবাহ কাৰ্যটো আপোনালোক ধুনীয়াকৈ হৈ যায়। আৰু কি কৰিব বা নকৰিলেও আপোনালোকে যদি কিবা ইনকুৱাৰী কৰিব বিচাৰে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰে। মই ধুনীয়াকৈ আপোনালোকক বুজাই দিম গোটেইখিনি কথাখিনি। আৰু আজিলৈ ভিডিঅ'টো ইমানখিনি সামৰোঁ। এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া টপিক লৈ পেলাই মই আপোনালোকৰ মাজলৈ আহি থাকিম। চ' ভিডিঅ'টো চাব লাষ্টলৈকে, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, ভাল পালে শ্বেয়াৰ কৰিব। ধন্যবাদ, গুড নাইট।